দেখিবলৈ ধুনীয়া টকটকীয়া কথা কোৱা ছোৱালীয়ে মুখ নিৰ্বাচনত হৰুৱাব নোৱাৰে। কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ। খলখলীয়া টকটকীয়া মাতেৰে ইয়াত বোলে ভাষণ দিব আৰু মোক বোলে পৰাজয় কৰিব বিচাৰিব। এইবোৰ ইয়াত কৰি লাভ নাই। মইনী সমষ্টি ৰূপজ্যোতিৰ ভণ্টীয়ে ভৰি আছে মৰিয়নি। ভণ্টি ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে মোৰ। ভাইফোঁটা দিয়া বুলি কয় বেংগলী সম্প্ৰদায়ৰ লোকে, নেপালী ফুটা কিমান মানে মোৰ ভণ্টি আছে। মোৰ কাৰণে কিমানে প্ৰাৰ্থনা কৰে। জ্ঞানচী বৰাক চিনি নাপাই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ধুনীয়া চালানী ছোৱালী এজনী আহিছে বুলি শুনিছেহে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰাইজৰ দলৰ নে অসম জাতীয় পৰিষদৰ গম নাপাই, দেখাও নাই। অৱশ্যে দেখিবলৈ ধুনীয়া আৰু টকটকীয়া কথা ক'লে নিৰ্বাচনত নিজিকে, কাৰণ মৰিয়নি সমষ্টিত ভণ্টীয়ে ভৰি আছে ৰূপজ্যোতিৰ। ভণ্টি ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে মোৰ। ভাইফোঁটা দিয়া বুলি কয় বেংগলী সম্প্ৰদায়ৰ লোকে, নেপালী ফুটা কিমান মানে মোৰ ভণ্টি আছে। মোৰ কাৰণে কিমানে প্ৰাৰ্থনা কৰে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানচী বৰাৰ বিৰুদ্ধে এনেদৰে সৰব হ'ল ৰূপজ্যোতি কুৰ্মী। শনিবাৰে সন্ধিয়া মৰিয়নি সমষ্টিৰ এজাৰগুৰিত এক বিজেপিৰ যোগদান সমাৰোহত অংশগ্ৰহণ কৰি সাংবাদিকেৰে হোৱা বাৰ্তালাপত এনেদৰে কটাক্ষ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ। ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটোও মই নাজানো, কোৱাহে শুনিছোঁ। মই মোবাইল টিভি চোৱা ইমান সময়ো নাই। ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা কোনোবা এজনী আহিছে বোলে, দেখিব বোলে ধুনীয়া বুলি কৈছে। এনেকুৱাকৈ আহিছে আৰু কিবা প্ৰচাৰ চলাইছে বুলি শুনিছোঁ। এতিয়া মানুহে লোকেল চালানীৰ কথা কৈছে যে ফোন কৰিলে কাক পাম, কামক মাতিলে কোনে সহায় কৰিব আমাক। মোক আকৌ চবেই ধনু বুলি জানে। বহুত মানুহে ৰূপজ্যোতি কুৰ্মী বুলিও নাজানে মৰিয়নি সমষ্টিত। ধনু বুলি মই পৰিচিত মৰিয়নি সমষ্টিত। তে ইয়াত মই মোৰ মা দিনৰ পৰা আজি ৩৫ বছৰে মানে ৯০ চনৰ পৰা কিমান মানুহৰ বিয়া, কিমান মানুহৰ হয়তো হস্পিটেলৰ পৰা মানে মৃতদেহ আনিবলৈ মৃত্যুৰ পিছত চাগে সহায় কৰিছোঁ। নাৰিকল ৰছী বান্ধি, তেতিয়া আছিলে ধৰাত নাৰিকল ৰছী বান্ধি মৃতদেহ এম্বেচেডৰ গাড়ীত পিছপিনে বহাই কিমান মানুহক আনিলোঁ। মোৰ মামা, পেহী, বাইদেউ, নবৌৱে ভৰি আছে মৰিয়নি সমষ্টি। তেখেতে ক'লে মাক 3 বাৰ জিকালে, আৰু তেখেতে ক'লে মোক 5 বাৰ জিকালে, আৰু তেখেতে ক'লে মোক 6 নম্বৰ বাৰো জিকাব। সেইকাৰণে ইয়াত বেলেগ ইয়াত আহি পেলাই একো লাভো নাই। তেখেতে ক'লে মোৰ বাইদেউ, নবৌ, পেহী, খুৰা, ভণ্টি ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে মোৰ। ভাইফোঁটা দিয়া বুলি কয় বেংগলী সম্প্ৰদায়ৰ লোকে, নেপালী ফুটা কিমান মানে মোৰ ভণ্টি আছে। মোৰ কাৰণে কিমানে প্ৰাৰ্থনা কৰে। মই শুই নুঠাৰ আগতে মোৰ জেঠাই, মামী, এনাই, নিচা এনেকৈ কত আছে, তেওঁলোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰে, আৰু তেওঁলোকৰ কাৰণে মই আজি জিকি আছোঁ। সেইকাৰণে ইয়াত আৰু কোনোবাই আহি কিবা খলখলীয়া টকটকীয়া মাতেৰে ইয়াত বোলে ভাষণ দিব আৰু মোক বোলে পৰাজয় কৰিব বিচাৰিব। এইবোৰ ইয়াত কৰি লাভ নাই মৰিয়নি সমষ্টি। ইপিনে জ্ঞানচী বৰাইও যোৱা ২৫টা বছৰে বিধায়ক হৈ সমষ্টিটোত কি কৰিলে বুলি কটাক্ষ কৰে ৰূপজ্যোতি কুৰ্মীক। ধুনীয়া হোৱাটো বা নোহোৱাটো জনপ্ৰতিনিধি হোৱাৰ মাপকাঠি নহয়, সামগ্ৰিক উন্নয়ন সাধন কৰাটোহে জনপ্ৰতিনিধিৰ মূল লক্ষ্য হোৱা প্ৰয়োজন। চাওক, বয়স মোৰ 34 হ'বৰ হ'ল, গতিকে সৰু মই নহয়। দ্বিতীয়তে ধুনীয়া হোৱাটো বা দেখিবলৈ কেনেকুৱা কোন ব্যক্তি, এইটো জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি নহয়। জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি হ'ল তেওঁ নিজৰ বিষয়বস্তুবোৰ উপস্থাপন কৰিব পাৰিছেনে নাই, তেওঁ যিখিনি দায়িত্ব বা যিখিনি বিশ্বাসেৰে ৰাইজে ভোট দিয়ে, সেই ভোটটোৰ বিনিময়ত যোনখিনি ৰাইজৰ বাবে অধিকাৰৰ প্ৰশ্ন, সমস্যাৰ সমাধানৰ কথা, এই কথাবোৰত তেওঁৰ ডিচিশ্যন কি, তেওঁৰ আচলতে নিৰ্ণায়ক ভূমিকা ল'ব পাৰিছেনে নাই সমস্যা সমাধানৰ ক্ষেত্ৰত। গতিকে মই ভাবোঁ যে ধুনীয়া হোৱা, দেখিবলৈ কোনোবা, এইটো এটা মানুহৰ নিজৰ ব্যক্তিগত চিন্তা, কিন্তু সেইটো কেতিয়াও যোগ্যতাৰ মাপকাঠি নহয়। আৰু মানুহৰ বাহ্যিক ৰূপে কিবা এনে ক্ষেত্ৰত কিবা নিৰ্ণায়ক ভূমিকা লয় বুলিও মই নাভাবোঁ। গতিকে মোৰ কথাটো হ'ল যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে যে বিগত সময়ত তেখেতৰ মৰিয়নিবাসীৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছে। পেহীদৌ, আপাদৌ, নিচাদৌ, বহু ভণ্টিয়ে তেখেতক ৰাখি পিন্ধায়, আৰু বহুতজনৰ হস্পিটেল যাবৰ সময়ত তেখেতে বিল দিয়াৰ খৰচ দিছে, নিয়াত সহায় কৰিছে। মোৰ প্ৰশ্নটো হ'ল, বাহিৰলৈ হস্পিটেলৰ বাবে যাব লগা কিয় হৈছে মানুহবোৰ? দীৰ্ঘদিন ধৰি তেখেত ইমান বছৰ শাসনত আছে, তেখেত দায়িত্বত আছে, তাৰ পাছতো তেখেতে কিয় এনে এখন চিকিৎসা কেন্দ্ৰ বা চিকিৎসালয় তাত স্থাপন কৰিব নোৱাৰিলে? এতিয়াও মৰিয়নি মানুহৰ বাবে চিকিৎসা সেৱাটো ইমান উপলব্ধ হৈ থকা কিয় নাই? কিয় বাহিৰলৈ মানুহ যাবলৈ তেখেতে টকা দিছে, কিন্তু মানুহক চিকিৎসা কৰিবলৈ চিকিৎসালয় এখনৰ কথা বিধানসভাত তেখেতে উত্থাপন কৰিব পৰা নাই? তেখেতে যিসকল মহিলাৰ কথা কৈছে, আই মাতৃৰ কথা কৈছে, আপাদৌ, নিচাদৌ, ভণ্টি, বাইদেউ,
সেইসকলৰ ঘৰত যেতিয়া সন্তান এটা হয়, সন্তানজন জন্ম দিবৰ বাবে মৰিয়নিবাসী ৰাইজেতো মৰিয়নি সমষ্টিত সুবিধাখিনি নাপাই বাহিৰলৈ দৌৰিব লগা হয়, কাৰোবাৰ বেমাৰ আজাৰ এটা হ'লে বাহিৰলৈ যাব লগা হয়। এইখিনি কিয় নাই? তেখেতে যিসকল মানুহৰ লগত জনসম্পৰ্কৰ কথা উল্লেখ কৰিছে, সেই জনসম্পৰ্ক ভাল থকা মানুহখিনিয়ে মৰিয়নিত আজিলৈকে বিশুদ্ধ খোৱা পানী কিয় পোৱা নাই? আপাদৌ নিচাদৌ ভাইটি ভণ্টিয়ে কোনোবাই ৰাখি পিন্ধালে, ৰাখি পিন্ধোৱা মানুহখিনিক পানীৰ উপহাৰটোতো তেখেতে দিব পাৰিব লাগিছিল জনপ্ৰতিনিধি এজন হিচাপে। গতিকে সেই মৰম আৰু ভালপোৱাৰ প্ৰতিদান তেখেতে বিধানসভাত কোনবোৰ কথা উত্থাপন কৰি দিলে, এইটো বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰত্যাহ্বান ৰাজনীতিত প্ৰত্যাহ্বান থাকিবই, আৰু প্ৰত্যাহ্বান নেচি ওলাই যাবলৈ চেষ্টা কৰাটোৱে আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই এটাই কথা, প্ৰত্যাহ্বান মোৰ সন্মুখত কি থাকিব কি নাই এয়া মোৰ বাবে বিচাৰ্য বিষয় নহয়। মোৰ বৰ্তমান কথাটো হৈছে যে মৰিয়নিৰ সমস্যাখিনি কি, ইয়াৰ সমাধানৰ পথ কি, এই সমাধানৰ পথ বিচৰা, ৰাইজে কি বিচাৰে এজন জনপ্ৰতিনিধিৰ পৰা এইখিনি বুজি পোৱা আৰু সমস্যাখিনিৰ কথা উত্থাপন কৰা। ৰাইজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ আছে সীমা সমস্যা। আজি বিগত বহু বছৰ ধৰি ৰাইজ, নাগালেণ্ডৰ মানুহে আহি মাটি দখল কৰিছে, ৰাইজ বহু সময়ত শুবলৈ ভয় কৰে। হাতী মানুহৰ সংঘাতৰ ফলত বহু মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে। আজি তাত 1700 বিঘাৰ এটা জলাশয় খনন কৰিবলৈ লোৱা হৈছে অমিত শ্বাহৰ পাইলট প্ৰজেক্টৰ নামত। বহু মানুহৰ ম্যাদী পট্টা গৈছে, তাত বহু মৎস্য পালক, বহু গো পালক, ম'হ পালকৰ জীৱন জীৱিকা তাত ধ্বংসমুখী হৈছে। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই NOC-খন নিদিয়াকৈ সেই ৰাইজক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতে নকৰিলে। আজি বহু মানুহৰ তাত মাটিৰ পট্টা নাই। গতিকে এই সমস্যাবোৰ বাকী বাদেই দিলোঁ মই, খোৱা পানী নাই, ভাল চিকিৎসা সেৱা নাই, ভাল আচলতে শিক্ষাৰ ব্যৱস্থা নাই। এই ক্ষেত্ৰবোৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই, তাত বহু পশুপালক আছে, পশুপালকসকলৰ বাবে ভাল এখন পশু চিকিৎসালয় আজি পৰ্যন্ত নাই। ইমান দীৰ্ঘদিন ধৰি শাসন কৰিছে, ইমান ৰাইজৰ মৰম ভালপোৱা পাইছে, প্ৰতিদান কি দিলে? কেৱল বিয়া সকাম সবাহ খাই জনসম্পৰ্ক ৰক্ষা কৰিবৰ বাবে এজন মানুহক বিধানসভালৈ ভোট দি পঠোৱা নহয়তো। সেয়া জনসম্পৰ্ক ৰক্ষাৰ এক কৌশল নিশ্চয় হ'ব পাৰে, কিন্তু সেই জনসম্পৰ্ক ৰক্ষাৰ সমান্তৰালভাৱে প্ৰত্যেকজন মানুহে যাতে পানী খাবলৈ পায় এই বিষয়ে সাজোৰে মাত মতাটো দায়িত্ব তেখেতৰ হ'ব লাগিছিল। আজি গিবন অভয়াৰণ্যখন যি জৰাজীৰ্ণ অৱস্থাত থাকিব লগা হৈছে, বহু হ'লেও গিবন, আচলতে হ'লেও বান্দৰ বুলি আমি যাক কওঁ, ইলেক্ট্ৰিক ৰেলৰ লাইনত পৰি পৰি মৃত্যু হ'ব লগা হৈছে। ইমান প্ৰাকৃতিকভাৱে সকলো সম্পদেৰে আচলতে ভৰপূৰ এটা সমষ্টি অৰ্থনৈতিক দিশত আগবঢ়াই নিবৰ বাবে কি কৰিলে? নাগালেণ্ডৰ মানুহে তেখেতকো খেদিছে। ৰাইজক সুৰক্ষিত কৰিবৰ বাবে তাৰ পাছতো বিধানসভাত তেখেতে সাজোৰে মাত মাতিছেনে? মই ভাবোঁ এই কথাবোৰ আলোচনা কৰিব লাগে, এই বিষয়বস্তুবোৰে নিৰ্ণায়ক ভূমিকা ল'ব লাগে, আৰু তেখেতে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে। কিয় আজি মোৰ তেখেতলৈ প্ৰশ্ন থাকিল, কিয় আজিৰ দিনতো মৰিয়নিৰ ৰাইজে বিশুদ্ধ খোৱা পানী পোৱা নাই? তেখেতৰ আপাদৌ নিচাদৌ বুলি কোৱাসকলে, ভণ্টি বুলি কোৱাসকলে, যিসকলে তেখেতক ৰাখি পিন্ধায়, তেখেতসকলৰ চিকিৎসাৰ বাবে তেখেতে কি কৰিলে? যিসকলে ৰাতি শুব নোৱাৰে হাতীৰ উপদ্ৰৱৰ ফলত, সেই হাতী মানুহৰ সংঘাতৰ সমস্যা সমাধানৰ বাবে তেখেতে কি কৰিলে? নগাৰ উপদ্ৰৱত যিসকল মানুহে সীমা সুৰক্ষাৰ অভাৱত ভুগিব লগা হৈছে, যিসকলৰ জীৱন জীৱিকা নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে, সেইসকলৰ বাবে কি কৰিলে? পট্টাহীন মানুহৰ বাবে কি কৰিলে? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, তেখেতে যিসকল ব্যক্তি, যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, বাগানৰ যিসকল শ্ৰমিক, সেই বাগানৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে তেখেতে মাত মাতিছেনে বিধানসভাত? আমি বিচাৰোঁ যে শ্ৰমিকসকলৰ দৈনিক মজুৰি অন্ততঃ মিনিমাম 500 টকা হওক। এই বিষয়টোত বিধানসভাত তেখেতৰ সাজোৰে কণ্ঠ আমি শুনিবলৈ নাপালোঁ। সেই শ্ৰমিকসকলৰ জীৱন জীৱিকা উন্নত হ'ব লাগিব, তেওঁলোকৰ সন্তানে ভাল চিকিৎসা সেৱা পাব লাগিব, ভাল শিক্ষা পাব লাগিব, তেওঁলোকৰ দৈনিক জীৱন সুলভ হ'ব লাগিব, তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব লাগিব। এই বিষয়বস্তুবোৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মাত মাতিলেনে? আৰু ৰাইজৰ মৰমৰ প্ৰতিদানবোৰ বিধানসভাত তেখেতৰ সাজোৰে কণ্ঠৰে মাত মাতি তেখেতে দিব পাৰিলেনে? এয়া মোৰ তেখেতলৈ প্ৰশ্ন থাকিল। উল্লেখ্য যে ৰাজনীতিত মুখ চুপতি মৰাটো নতুন কথা নহয়। শাসক বিৰোধীৰ অন্যতম এক কাম যেন মুখ চুপতি মৰা। বৰ্তমান ৰূপজ্যোতি জ্ঞানশ্ৰী মুখৰ চুপতি এতিয়া ৰাজ্যত লগাইছে তালফাল। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেণ্ড টুডে 9।